ঘৰতে আজি এটা ইউনিক বস্তু বনাই লৈ ট্ৰাই কৰিলো। হেল্ল' এভৰিৱান, মই গুঞ্জন। ঘৰতে আজি দুপৰীয়া এনেই আছিলো। মই বোলো আজি কিবা এটাকে বনাই লৈ খাওঁ আৰু ভবাৰ মতেই কথা, মই বোলো প্ৰথমতে চেণ্টাৰৰ পৰা গৈ লৈ কিবা এটা লৈ আহোঁ। আগবাঢ়ি গৈ থাকোঁতে পিছফালৰ মায়ে ক'লে যে তই শেৱালি ফুলৰ পাত কেইটামান আনি দেচোন। মই বোলো ওচৰৰ ঘৰৰ পৰা আনি দিওঁ। শেৱালি পাতৰ কিবা ৰেচিপি লাগে নেকি আপোনালোকে ক'বচোন। পিছে মোৰ বৰ তিতা লাগে। যদি আপোনালোকে কমেণ্ট কৰি দিয়ে 100টা, তেতিয়াহ'লে চেষ্টা এবাৰ কৰিব পাৰি। সকলো বস্তু গোটাই হোৱাৰ লগত ডিম এটা তাতে ভাঙি দিলো। তাৰ পাছত পিঁয়াজ এটা কাটিলো, এটা নিমখ অলপ মিলাই লৈ ধুনীয়াকে মিক্সাৰ এটা বনাই লৈ এখন টাৱা বহাই দিছো। টাৱাতে আমলেটটো ডাঙৰকে বনাই ল'ম। আমলেটটো অকণমান ডাঙৰকে বনাইছো, মানে বাৰে প্ৰতি বনাই থাকিব মন নাই যোৱা যে, কাৰণ ধুনীয়াকে একেবাৰতে ঘূৰাই পকাই মানে ধুনীয়াকে সৰু সৰুকে তাতে টুকুৰা টুকুৰ কৰি দিম। এতিয়া মানে আৰু বনাই আছো, ৰখক আপোনালোকে দেখা পাব নহয়। তাতে আকৌ এতিয়া কলা টাৱাখনতে ধুনীয়াকে বাটাৰ অকণমান দি দিছো, আৰু বাটাৰৰ লগত ধুনীয়া কম্বিনেশ্যন কাৰ বনে যেনে নহয় ব্ৰেড আৰু বাটাৰ। ব্ৰেডখিনি ধুনীয়াকে লৰাই বগৰাই মানে উল্টাই পাল্টাই দিয়াৰ পাছত এতিয়া আমি ধুনীয়াকে বনাবৰ কাৰণে প্ৰথমতে শ্লাইচকে একদম বিলাহী এটা কাটি লৈছো, লগতে পিঁয়াজ এটা কাটি লৈছো। এতিয়া ব্ৰেডৰ পৰা ধুনীয়াকে টমেটো চচ অকণমান লগাই দিছো, লগতে চাটনি যদি থাকে আপুনি লগাব পাৰে। আমলেট আৰু পিঁয়াজ আৰু বিলাহী এটুকুৰা দি লৈ ধুনীয়াকে দুইফালৰ পৰা ব্ৰেডেৰে কভাৰ কৰি দিছো। এতিয়া চাওক নাই, একদম মুখত পানী আহিছে নাই আপোনালোকৰ? সঁচা কৈছো, এই থালিখন দেখিতো হয়তো আপোনাৰো খাব মন গৈছে, কিন্তু মই সঁচা কথা কৈছো, মইতো খাবলৈ ৰেডি দেই। ধুনীয়াকে টমেটো চচ অকণ লগাই লৈছো আৰু মুখত সোমোৱাৰহে কথা। সোৱাদত একদম সঁচা কথা কৈছো, একদম চুম্মা হৈছে। আপোনালোকে যদি এবাৰ বিচাৰি এবাৰ ট্ৰাই কৰি ঘৰত বনাই খাবচোন। আজিলৈ তেন্তে এৰিছো। বহুত দিনৰ মই ৰেচিপি এটা বনালো, আশা কৰো আপোনালোকে অকণমান মৰম দিব দেই। আজিলৈ এৰিছো, বাই।